Hello guys, welcome to my YouTube channel. মই পেটেঞ্জেল অংকিতা আশা কৰো সকলোৱে ভালে কুশলে আছে। সো আমাৰ যদি আগৰ ভিডিওটো চোৱা নাই তেতিয়াহলে লিংক ডেসক্ৰিপচনত দি আছে, তাত ক্লিক কৰক আৰু ভিডিওটো চাওক আৰু এনজয় কৰক। সো বেছি দেৰি নকৰো, বলক আজি ভিডিওটো আৰম্ভ কৰো। আজি আমি গেম খেলিম এটা। সো গেমটোৰ নেম হল ট্ৰুথ এণ্ড ডেয়াৰ। সো আমি ইয়াতে কেইখনমান কাগজ লৈছো। ইয়াতে ট্ৰুথ আৰু ডেয়াৰ দুটা আছে। সো যাৰ ট্ৰুথ পৰিব, কোনে যিয়ে নপৰক কুৱেশ্যনছ তাৰ শুদ্ধ উত্তৰ দিবই লাগিব, একদম কম্পালসৰি। আৰু দিবা আৰু যদি ডেয়াৰ পৰে, যি কৰিব কম বা ইয়াতে যি লিখা থাকিব সেইটো কৰিব লাগিব। যেনেকে কৰিবা যেনেকে নহওক কৰিবই লাগিব, নকৰিলে সাজা। সো বলক ভিডিওটো আমি আমাৰ গেমটো ষ্টাৰ্ট কৰো। এই পৰি যেটা না মনে ফার্স্ট তুমি মই তুমি তুমি এখন লোৱা মোৰ কোশ্চেন হল, eat a spoonful of mustard. Spoonful of mustard. Okay, so ইয়াতে নাই, স্বামী মই এতিয়া লৈ আহো। চাওক, এয়া আহি গল spoonful of mustard। দেখাই দিয়া, দেখাও নেকি? খোৱা একো নহয়, ভাল বেমাৰ চেমাৰ কমিব। মা বাপরে, ও মা। তো বলা, এবার তোমার বাড়ি লোৱা। মম্মি ললো ঠিক আছে, লোৱা। দেৰ 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 Say something dirty to the person on your left. So question hol, say something dirty to the person on your left. So মই আছো, শুনিবই লাগিব। তুমি আছা হাৰাম খোৰ, হাৰাম হাৰাম হ'ব খোৰ খোৰ খোৰ। হ'ব আৰু কিবা আৰু পৰা ভাবি লওঁ কেইটামান দিব লাগিব ন ভালকে। হ'ব, খানুচ ইমানো ভালকে ক'ব নালাগে, হৈছে। তো এইটো আমি আউট হৈ গ'ল, ঠিক আছে, এইটো আমি আউট কৰিলো। তো এবাৰ মোৰ বাৰী। খাবাটো খালো, মাৰি দিওঁ নেকি? খাবই। এইটো কি কয়? ই ৰাম, Do you like lick your plate. Do you lick your plate? কৰিছো, লিক কৰিছো, নকৰা নহয়। প্লেট মই লিক কৰিছো। এতিয়া কোনোবা দিন বেলেগ একদম মানে টেষ্টি খানা হলে খাই দিওঁ আৰু এনেকে আজি লিক কৰিছিল, মাংস বনাইছিল তাই লিক কৰিছিল। তো এনেকুৱাকে খোৱা যায় আৰু কেতিয়াবা একো নাই, কিবা মানে কি টেষ্টি হলে খাই দিয়া যায়। তো আৰু এইবাৰ তোমাৰ বাৰী। জলদি 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 চেষ্ট কৰা, জলদি। What's a secret you have never told anyone? তোমাৰ এনেকুৱা কিবা চিক্ৰেট আছে তুমি কাকো কোৱাই নাই আজিলৈকে? মোৰ চিক্ৰেট এনেকুৱা নাই। মিছা কথা, মিছা কথা। মোৰ চিক্ৰেট আছে, বহুত চিক্ৰেট থাকে। তোমাৰ সঁচা ক'ব লাগিব, ট্ৰুথ। ভাবিব লাগিব মোৰ চিক্ৰেট কি আছে। নো ইয়াৰ মোৰ চিক্ৰেট নাই। আছে, নহব এনেকে, নহব এনেকে, নহব এনেকে, নহব।
একদম নাই বাবা নাই নাথাকিলে কেনেকে কওঁ এই কোনোবা নাজানা এনেকুৱাতো চিক্ৰেট থাকিব ন জলদি কোৱা মোৰ চিক্ৰেট মনতে পৰা নাই মনতে পৰা নাই কি গম মোৰ চিক্ৰেট নাথাকিলে মই কেনেকে ওলাম ওকে ফাইন ঠিক আছে তো আমি এইটো আউট কৰি দিম থাকিলে নিশ্চয় কলো হয় তো এইবাৰ মোৰ বাৰী চ' চুজ কৰিম এইটো মই এইটো আৰু খাব ইছৰাম Have you ever eaten something off the floor? মই তলৰ পৰা আকৌ তেনেকুৱা খাই খোৱা নাই তলৰ পৰা উঠাই মই ভাল নাপায় তেনেকুৱাকে তলৰ পৰা উঠাই খাব মই খোৱা নাই মানে মনত পৰা নাই অৱশ্যে মই তেনেকে নাখাওঁ মই ভাল নাপাওঁ জানো তলৰ পৰা উঠাই খাব চ' মই তেনেকে খোৱা নাই চ' এইটো মই সঁচা কথা ক'লো খোৱা নাই চ' এইটো আউট মই উত্তৰ শুদ্ধ Bye bye. দিছো এইবাৰ তোমাৰ বাৰী এইবাৰ মই লৰাম অ'কে য়েছ একদম ওপৰতে লৈছো Have you Have you ever smoked? Smoke কৰিছা? কৰিছো দেখিছো মই কৰিছো এইকাৰণে সঁচা কথা মই দেখিছো মই কৰিছো মিছা ক'লে মানে ধৰি পেলালো হয় মই কৰিছো এইকাৰণে সঁচা কথা কৈছো ত' সঁচা কৈ দিছে ত' এইটো আউট এইবাৰ মোৰ বাৰী কি হ'ব হ'ব আৰু কিবা এটা Ram, show the last 5 people you text and what the message said. Okay, বাৰু এইটো কৰিবই লাগিব যেতিয়া ত' দেখাম ঠিক আছে এনে জাষ্ট এটা লাষ্ট মেছেজ আছে মোৰ কৰা নেকি তেনেকে হেৰি নহয় দেই বেলেগ নাভাবিব কৈ দিলো ইয়াতে লিখা আছিল হাই ভণ্টি কি কৰি আছা তাৰপিছত তেনেকে মই আৰু মেছেজ দিছো আৰু বেলেগ এই চাওক তেনেকে মেছেজ দিয়া আছে মই কৈছো আছো তেনেকে কৈছো তেনেকুৱাই কথা আৰু এই এটা আৰু হ'ল আৰু এটা দিছিলে কি ক'ম মোৰে এটা ফ্ৰেণ্ড হয় ত' ফ্ৰেণ্ডটোৱে মোক মানে কি এনে মজাক কৰি থাকে দেই সঁচা বুলি নাভাবিব আৰু মজাক কৰি থাকে তেনেকে মোক কৈ থাকে যে তোৰ বয়ফ্ৰেণ্ড নাই তোৰ বয়ফ্ৰেণ্ড ময়ো হৈ যাওঁ নেকি এনেকে মেছেজ দি আছিলে ত' মই কৈছো নালাগে নহ'ব মই এতিয়া তোৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ডৰ দৰে থাকিম আৰু তেনেকে মেছেজ দিছে চাওক ত' আৰু দুটা হ'ল ত' 5টা দেখাব দিছে মই আৰু এটা দেখাই দি আছো বাৰু দেই লাষ্ট মেছেজ তোমাৰ জিঅ'ৰ পৰা হৈছে এটা জিঅ'ৰ আংকলে দিছে চাব নেকি যদি বিচাৰে তাকো দেখাম যদি লাগে আপোনালোকৰ জিঅ'ৰ আংকলৰ মোবাইল মেছেজ বিলাক যদি লাগে ক'ব মই আপোনালোকক পঢ়াই শুনাই দিম আকৌ আৰু এটা আছে মোৰ মানে কি এটা হেৰি হয় মোৰ এজনী ফ্ৰেণ্ড হয় ত' মানে কি বহুত বছৰ পিছত লগ পাইছো দেই ত' সেইজনে মোক মেছেজ দিছে মানে কি মই তাইৰ পৰা নাম্বাৰটো লৈছিলো ত' মই ফোন কৰিছিলো ত' তেনেকে ত' তাই বিজি আছিলে ত' মই তেনেকে ধৰা নাছিলো তাই বিজি আছিলে ত' মই ফোন কৰোতে ত' সেইকাৰণে এতিয়া তাই মোক মেছেজ দিছে আকৌ কৈছে বহুত দিন পিছত লগ পাইছে ফোন কৰিব কৈছে এইটো এটা 3টা হ'ল মেছেজ ত' মই কৈছো হ'ব ত' এইটো চাওক এইখিনি মেছেজ আৰু এটা হ'ল জিঅ' আংকলৰ মেছেজটো দেখা দিয়া জিঅ' আংকলৰ মেছেজ চাব নেকি ৰ'ব মই চাই দেখাই দিছো এইটো জিঅ' আংকলৰ মেছেজ যদি চাব পঢ়িব লাগে দেন বানপানীৰ সময়ত ব্যৱহাৰৰ বাবে আৱশ্যকীয় সামগ্ৰীৰ জৰুৰীকালীন টোপোলা যোগান কৰি থওক লাগিব যদি আপোনালোকেও কৰি থওক কৰি থব তেনেকে মোক এটা দিয়ে 5 মাৰি মই চাব মই ডিয়াৰ কমপ্লিট কৰিছো 5টা মেছেজ মই আপোনালোকক পঢ়াই শুনাই দিছো ত' এয়া আছিল মোৰ মেছেজ ত'
তো এইবিলাক কিন্তু আপোনালোকে চিৰিয়াছ নল'ব হা, এইটো আমি গেম খেলি আছো। তো ইয়াতে আৰু যিখিনি মেছেজ আমি কৰিছো সঁচাকে কৈছো, আৰু তেনেকে একো হেৰি নাই। ডিয়াৰ হয় যেতিয়া, গেম হয় যেতিয়া, আমি ট্ৰুথ এণ্ড ডিয়াৰ গেম হয় যেতিয়া আমি সঁচাটোৱে দেখাইছো। আৰু বেলেগ যাতে নাভাবে, কাৰণ মোৰ যোনবিলাক দাদা হওক বা মোৰ ফ্ৰেণ্ড হওক, সিহঁতে মোৰ লগত মজাক কৰি থাকে, তেনেকুৱা মেছেজ দিছে, এনেকুৱা কথা। যে মই এইটো ডিয়াৰটো কৰিলো, আপোনালোকে বেলেগ নাভাবিব। তো আমাৰ এই কুৱেশ্যনটো আমি এতিয়া কমপ্লিট কৰিলো। তো এইটো আমি চাইড কৰি থম। এতিয়া তোমাৰ বাৰী, লোৱা। লৈছো। What's the biggest you have ever- What's the biggest mistake you have ever made? তুমি এনেকুৱা কি ভুল কৰিছা, ডাঙৰ ভুল? সঁচা কবা কিন্তু দেই, এইটো ট্ৰুথ। কৈ দিছো। মই ডাঙৰ ভুল কৰিছিলো। কোৱা জল্দি কোৱা। এবাৰ মই ডাঙৰ ভুল ঘৰতে কৰিছিলো। কি কৰিছিলা? চৌকেছৰ আইনা ভাঙিছিলো এবাৰ। সেইটো হয়, কিন্তু লাঠি মাৰিছিলো, এইকাৰণে ভাঙিছিলো। তুমি ভাবা যে এইটো তোমাৰ বহুত ডাঙৰ ভুল? সেইটো মই ভাবো ডাঙৰ ভুল। অ'কে, ফাইন, ঠিক মই আছে। ঘৰৰ বস্তু ভাঙিছো, সেইটো হয়, সেইটো হয়, সঁচা কথা। ঘৰৰ বস্তু তেনেকে ভাঙিব নালাগে, কাৰণ ইয়াতে বহুত কষ্ট, মানুহৰ কষ্ট থাকে। ঘৰৰ আপোনাৰ মেইন মানুহ যিটো, আপোনালোকৰ ঘৰত যোন মেইন মানুহ থাকে, সেই মেইন মানুহটো কিমান কষ্ট কৰি পইচা অৰ্জন কৰি কিনে আপোনালোকে আনে বা আমাক মানে কি এইখিনি বস্তু আপোনাক লাগা বস্তুখিনি আপোনাক আনি দিয়ে। সেইখিনি বস্তু যদি আপুনি ভাঙি পেলাই, অবভিয়াছলি আপোনাৰ একো নাযায়। আপোনাৰ যিজন ঘৰৰ মানুহ, মেইন মানুহ, সেইজনৰ বহুত কষ্ট লাগিব। তেনেকে ভাঙিব নালাগে। এইটো কথা হয় যে এইটো বহুত বেয়া, মানে কি এইটো এটা ডাঙৰ ভুল হয়। এইটো মানে মই ভাবো আৰু মোৰ এইটো ডাঙৰ ভুল। ঠিক আছে, তো আমাৰ এইটো কমপ্লিট হ'ল। আমিতো চাইডত ৰাখিম। মোৰ বাৰী হিলাই লৈছো। অ'কে, so more show the most embarrassing photo on your phone. এনেকুৱা embarrassing photo মোৰ তেনেকুৱা নাই, থাকিলে দেখালো হয়। তেনেকুৱা মই মানে কি এনেকুৱা ফটো উঠাই নাই, যেনেকে উঠাইছো। তেনেকুৱা মোৰ ফটো এনেকুৱা নাই। এনেকুৱা ফটো উঠা নাই, ফটো উঠাই নাই। তেনেকুৱা মই ইমান এম্বাৰেছিং ফটো মোৰ নাই। যিমানখিনি উঠিছো মানে ভালে মানে মই নকওঁ যে পুৰা ভাল, বা তেনেকুৱা এম্বাৰেছিং ফটো উঠা নাই যে মোৰ ভাল লগা নাই। অবভিয়াছলি আপুনি নিজে এখন ফটো উঠিলে আপুনি নিজৰ কোনো ভাল মানে বেয়া নালাগিব সেইখন ফটো। আপোনাৰ এখন বেয়া হলেও আপোনাৰ ভাল লাগিব। মোৰ তেনেকুৱা একো ফটো নাই যে মই আপোনাৰ মানে মোৰ বেয়া লাগিছে, মোৰ এম্বাৰেছিং লাগিছে যে মই দেখাব নোৱাৰিম, বা মোৰ বেয়া লাগিছে ফটোখন চাই। মোৰ তেনেকুৱা একো ফটো নাই। চ' এইটো আমি এইবাৰ তোমাৰ বাৰী চেষ্টা কৰা। লাৰি দিছো দেই। There, try to lick your elbow. কি মজা। তো যাবনে? যাব লাগিব। এলবো হয়, এলবো লিক কেনেকে নহওক, আৰু এইটো ডেৰ কৰিবই লাগিব। মই কৰিছো ন, মানে নগলে মই টানি কেনেকে নিম নাজানো। ট্ৰাই কৰা। নাযায়। হাৰি গল। তো এই তাই হাৰি গল, চাইছেনে? হাৰি গল। কাৰ এলবো তুমিও নোৱাৰা। হলেও তোমাৰ পৰিস্থিতি তুমি কৰিবই লাগিছিল ন। যেনেকি নহওক হাৰি গল তাই। তো এইটো আমি আউট কৰি দিম। ইমান সহজ নহয়। ঠিক আছে, এবাৰ মোৰ বাৰী, তুমিতো হাৰি গলা। তো এইবাৰ মোৰ বাৰী, মই ট্ৰাই কৰিছো। মোক দিয়া নালাগে আৰু, ট্ৰুথ হলেও হয়। ট্ৰুথে বিচাৰিছো, দিয়া নালাগে। খাব মন নাই, টেষ্ট কৰিব নাই। তুমি আৰু খাব নোৱাৰো। Have you ever cheated in a exam? কৰিছা চিটিং? নকওঁ, মিছা কথা নকওঁ। কৰিছো। চিটিং কৰিছো, চবে কৰে আজিকালি। আৰু তাতেতো আৰু কি বুলি কয়, এই যে কৰোণা ভাইৰাছে চবকে পাছে কৰাই দিলে। অনলাইন ক্লাছত এক্সাম হৈছে না, তাতো চিটিঙে হৈছে গোটেইখিনি। এইবোৰ মানে যেতিয়ালৈকে মই অনলাইন এক্সাম দিয়া নাই, সেইটো নাজানো। কিন্তু যিয়ে নহওক, এনেওতো
পাছ কৰাই দিছে আৰু আমিতো হলেও চিটিং কৰি হলেও পাছ কৰিছো আমাৰ অলপমান আৰু বেয়া লাগে ন মনত আমাৰ অলপ পঢ়ি শুনি আৰু পঢ়িও নিজেও পঢ়ি যিখিনি পঢ়ি লিখিছো প্লাছ অলপ চিটিংটো কৰিবই লাগে না তো এইখিনি কৰি হ'ল যে আমি পাছ কৰিছো বাট ইমান ডাঙৰ ডাঙৰ মানুহ এতিয়াতো চিটিং কৰি পাইছো বাকী এতিয়াতো এইটো এক্সামে নোহোৱা হৈছে এক্সাম হোৱা নাই বা পাছ কৰাই দিছে চ' আমিতো পঢ়ি শুনি বা অলপ হলেও চিটিং কৰি পাছ কৰিছোৱে নিজেই পাছ কৰিছো চ' বাকী বিলাকেনো হেৰি কৰি পাছ কৰিছে কি বুলি কম আৰু মানে পাছ কৰাই দিছে আৰু এইটো কথাই ক'ব খুজিছো ত' ঠিক আছে মই সঁচা কথাই কৈছো চিটিং কৰিছো আৰু ঠিক আছে এইটো আমি আউট কৰি দিলো ত' এতিয়া তোমাৰ বাৰী মই ল'ম জলদি জলদি চুজ কৰা তুমি পঢ়া তোৰ Send a text to the last person in your phone book. পঠোৱা মেছেজ পঠোৱা তোমাৰ ফ্ৰেণ্ডক কি বুলি মেছেজ কৰি যে ন মেছেজ কৰা লাগিব মেছেজ কৰিবই লাগিব কিবা এটা মেছেজ পঠোৱা আৰু বাট তোমাৰ লাষ্ট পাৰ্চন হা টেক্সট টু দ্য লাষ্ট পাৰ্চন ইন ইয়ৰ ফোন বুক তোমাৰ যিটো কণ্টেক্টত লাষ্ট নাম্বাৰ আছে ফোন নাম্বাৰ আছে সেইটো নাম্বাৰ তুমি মানে কণ্টেক্টত ফোন নম্বৰ কাৰ আছে কাৰ আছে 88887700 আছে যাকেই নহওক মেছেজ পঠাবই লাগিব লাষ্ট নাম্বাৰটো লাষ্ট নাম্বাৰ নাই মেছেজ আছে ঠিক আছে মেছেজ পঠোৱা মেছেজ পঠাব লাগিব নহ'ব মেছেজ নাযাব ন এইটো মেছেজ নাযায় জিঅ'ৰ পৰা মেছেজ কৰা হয় চাই লোৱা মেছেজ নহয় এইটো তোমাৰ কণ্টেক্টত যিটো লাষ্ট নাম্বাৰ আছে এইটো মোৰ কণ্টেক্টতে তোমাৰ কণ্টেক্টত লাষ্ট নাম্বাৰ লাষ্ট হয় নহ'ব মেছেজ পঠাব লাগিব হা যেনেকে নহওক মেছেজ পঠাবই লাগিব লাষ্ট নাম্বাৰত মই কৰিছো ন দিয়া অ'কে পঠাই আছো হাই হেল্ল' যিয়ে নহওক তোমাৰ লাষ্ট নাম্বাৰটো তুমি সেই অফিচিয়েল যিটো কাষ্টমাৰ নাম্বাৰ আছে তাকো তুমি এটা হাই বুলি দি যোৱা হাইতো কৈ দিব পাৰা কাষ্টমাৰৰ দাদাক কাষ্টমাৰ কেয়াৰৰ দাদাক পঠাইছো ঠিক আছে জাষ্ট পঠাইছো ঠিক আছে মেছেজ পঠাই দিছা চ' পাৰিছে হাৰি যোৱা নাই লড়কি মে দাম হে তো এইবাৰ মোৰ বাৰী চ' এইটো আমি আউট কৰি দিছো দেই চ' এইবাৰ মোৰ বাৰী চইচ কৰিম মোৰ ভয়ে লাগে জানেনে নাম post the oldest selfie on your phone on Instagram stories একচুৱেলি মোৰ আগতে মোবাইল নাছিল তো মই কেনেকে পুৰাণা চেল্ফি মানে কি আপোনালোকক মানে কি ইনষ্টাগ্ৰামত তেনেকে হেৰি কৰিম ষ্টৰিত দিম মোৰ পুৰাণা তেনেকুৱা ফটো নাই একো তো আৰু মই বেছি দিন হোৱা নাই নতুন মোবাইল লৈছো আৰু মোৰ আগৰ ফটো তেনেকে ডিলিটে হৈ গৈছে তেনেকে নাই চেল্ফি পুৰাণা চেল্ফি দিলে নতুন চেল্ফি দিব লাগিব আৰু নতুন চেল্ফিটো ইয়াতে কোৱাই নাই কোৱেশ্যনত যে নতুন চেল্ফি দিব পুৰাণা অল্ড চেল্ফি দিব কৈছে তো তেনেকুৱা মোৰ আগৰ চেল্ফিবোৰ ডিলিট হৈ গৈছে চ' এইটো মোবাইলত চেঞ্জ চেল্ফি চেঞ্জ চ' এইটো মই নোৱাৰিলো কৰিব হাৰি গলো একো নাই হাৰি গলো এতিয়া মই চ' এইটো আমি আউট সোনকালে কৰিছো কৰো দেই জাষ্ট খাব নাপালে ভাল লাগে কুৱেশ্যনটো কৈছে What's the most embarrassing thing you have ever ever done done? তুমি এনেকুৱা কি কাম কৰিছা যে তোমাৰ মানে এম্বাৰেছ লাজ লাগিছে লাজ লাগে কাম লাজ লগা কাম এম্বাৰেছিং কাম কৰিছে মই বজাৰত বজাৰ মানে চব্জি বজাৰ বহাইছিলো যে মোৰ এইটো লাজৰ কাম আৰু চব্জি বজাৰ মই আমাৰ ঘৰৰ ওচৰতে চব্জি বজাৰ আছে চ' তাত মই চব্জি বজাৰ দেউতাৰ লগত বহাইছিলো চ' এইটো মোৰ চবতছে লাজ লগা কাম আৰু হ'লেও এইটো লাজ লগা কাম নহয় কামত ফাৰ্ষ্ট টাইমত লাগিব কিন্তু কামত কোনো সুৰ ডাঙৰ নাথাকে কাৰণ এতিয়া যি পৰিস্থিতি চ' সেই হিচাপে চবে মানে কি যোনে যেনেকে পাৰে নিজে কাম ফাৰ্ষ্ট টাইম চ' অকণমান চবৰ লাজ লাগিবই ছোৱালী মানুহ ল'ৰা হলে বেলেগ আছে এতিয়া ছোৱালী মানুহৰ লাজ লাগিবই সেইটো হয় কথাটো তুমি ৰাইট উত্তৰ দিছা কিন্তু কামত কিন্তু দেই ডাঙৰ নাই যোনে লাজ নকৰাকে যোনে কাম কৰিব তাৰ
নিজৰ কাৰণে ভাল হ'ব। এতিয়া পৰিস্থিতিবোৰৰ কাৰণে কিন্তু নিজৰ কাৰণে ভাল, লাজ নকৰাকে কাম কৰিলে। চ' মই সেইটোৱেই ভাবোঁ। চ' বলক মই এইবাৰ চুজ কৰিছোঁ। Keep 3 ice cube in your mouth until they melt. So ice cube to freezer আছে, আনিব লাগিব। So আমাৰ ice cube আহি গ'ল। ice cube দেখাই নাযাব। So লাইটৰ পোহৰ কাৰণে দেখাই নাযাব। So এয়া হ'ল ice cube। তিনিটা কেনেকে মুখত ল'ম? পাৰিবা ল So পুৰা নোহোৱা কৰি দিছোঁ। So পালো। So এইটো আমি বাহিৰৰ পৰা আনিম। বাহিৰত নহয়, বাহিৰত, ইয়াৰ পৰা বাহিৰত। তুমি চুজ কৰা জলদি। Put 10 different available liquid into a cup and drink it. So ইয়াতে question আছে, put 10 different available liquids into a cup and drink it. So অলপ আৰু ৰেডি কৰি ৰাখিছিলোঁ। So আইচটোতো ৰেডি কৰি ৰাখিব নোৱাৰি। So এইটো আমি বাহিৰত ৰাখিছোঁ। ইয়াতে এইটো ভিনেগাৰ হয়, ভিনেগাৰ। তাৰপিছত এইটো হ'ল ব্লেক পেপাৰ ৱাটাৰ। তাৰপিছত ঠিক আছে, এইটো এনেকুৱা হয়। আৰু এইটো নিম্বু পানী, আৰু এইটো তেতলি পানী। ইমলি তেতলি মানে ইমলি একে। আমি ইউজ কৰি আছোঁ। ভিনেগাৰ দিলোঁ। এইটো আমি ব্লেক পেপাৰ পানী। তাৰপিছত এইটো লেমন জুচ। তাৰপিছত এইটো দিম। এইটো হ'ল নাম আছে আমাৰ অসমীয়াত খাৰ বুলি কয়। চ' ইংলিছত কি বুলি কয় নাজানো। এইটো ইমলি তেতলিৰ পানী। এইটো দিম। এইটো গোটেইখিনিয়ে দিম। নহ'ব ঠিক আছে, খোৱা। देखिए क्या है। খোৱা। সজা ইতনা ইমান বেয়া সজা দিয়ে নাজানো আৰু খাই কিনে বাচো নে মৰো। নমলা দিয়ে খোৱা। যদি মৰি যাওঁ বাচিম না। এইটো কমপ্লিট কৰিছে। লাইফৰ ফাৰ্ষ্ট টাইম নাই, কমপ্লিট কৰিছে। পাৰিছা। এবাৰ মোৰ বাৰী, বেছি দেৰি নকৰোঁ, ফটাফট ভিডিঅ'টো কৰোঁ। এইটো কি পাইছোঁ? ইট এ ৰ পিচ অফ গাৰ্লিক। মই পাইছিলোঁ ইট এ ৰ পিচ অফ গাৰ্লিক। চ' গাৰ্লিক ইয়াতে নাছিল, চ' মই আনিব গৈছিলোঁ। এয়া হ'ল গাৰ্লিক দেখিছা? চ' ইমান মিঠা। ইমান মিঠা। চ' মই কমপ্লিট কৰিছোঁ।
কৰিছে কি গোন্ধ মুখৰ তেতিয়া আমি ৰাখিলো তোমাৰ বাৰে What is your worst habit? তোমার সবচেয়ে বেয়া হ্যাবিট কি? মোৰ বেয়া হেবিট এলেহুৱা মই বিৰাট এটো বহুত বহুত এলেহুৱা এটাই মোৰ বেয়া হেবিট বহুত বেয়া হ্যাবিট এটা মই বিৰাট এলেহুৱা সঁচা কথা কৈছে ৰাখিলো এবাৰ মোৰ So মই পাইছো like the first 15 post on your Facebook new feed ঠিক আছে মই ফেসবুক খুলিছো দেখাই নাযাব ঠিক আছে সো এইটো মই ফেসবুক খুলিছো সো মই লাইক দি আছো পাঁচ কেইটা 15 লাইকস ঠিক আছে 15 লাইকস 1 1 2 2 3 3 4 4 5 5 6 7 7 8 9 10 10 11 12 13 14 15 so মই কমপ্লিট কৰিলো 15 টা লাইকস ইয়াতে পোহৰটো বহুত হেৰি হৈ আছে মই তেনেকৈ দেখাব নোৱাৰিম so মই 15 টা লাইকস কমপ্লিট কৰিছো ঠিক আছে so মোৰ কমপ্লিট এতিয়া আমি সেকেন্ড ঠিক আছে তুমি বাহ এইটো কি ট্ৰুথ পাইছে দেই ট্ৰুথ পাইছে হ্যাভ ইউ এভাৰ চিটেড অন সামওয়ান কাৰোবাক চিট কৰিছা মিছা নকবা মই মিছা নকওঁ চিট কৰিছা মই একো ধোকা দিয়া নাই বাট মই ধোকা খাইছো ৰিয়েলি তুমি চিট কৰা নাই মই চিট কৰা নাই সঁচা কোৱা একদম সঁচা ৰাইট ঠিক আছে মানিছো পাৰ্চনেল হৈছে তেনেকে কৈছে তেতিয়া মানিছো এইবাৰ মোৰ বাৰী Who was your first celebrity crush? Celebrity crush মোৰ তেনেকে ফাৰ্ষ্ট মানে কি মোৰ বেছিভাগ মোৰ celebrity crush হয় টাইগাৰ শ্ৰফ মোৰ বহুত ভাল লাগে টাইগাৰ শ্ৰফ বডি মোৰ বহুত ভাল লাগে ঠিক আছে মই তো কৰিলো এইটো বাহিৰ লাষ্ট কিবা পৰে নাজানো আৰু What your biggest fear? তুমি তোমাৰ লাইফত কিমান মানে ডাঙৰ এটা ভয় তোমাৰ কিহত বেছি ভয় তুমি কি বেছি ভয় কৰা মই বেছি ভয় কৰো মোৰ বিয়াখন বেছি ভয় কৰো বিয়া ঠিক আছে বিয়া হ'ব বহুত ভয় ঠিক আছে বাৰু তো আজি আমাৰ গেমটো কমপ্লিট হ'ল তো যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আৰু তলত দিয়া বেল আইকনটো প্ৰেছ কৰি দিব সো আৰু এটা কথা মোৰ ইনষ্টাগ্ৰাম আইডিটো ইয়াতে দিয়া আছে আৰু ডেসক্ৰিপশনতো দিয়া আছে ফলো কৰক আৰু বাৰো ডেসক্ৰিপশনত লিংক দিয়া আছে ইনষ্টাগ্ৰাম লিংক দিয়া আছে ফলো কৰিব সো বাই বাই